হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত ইউটিউবত বুলি এটা ভিডিঅ' দিওঁ বুলি আপোনালোকলৈ আগবঢ়ালোঁ। যিহেতু আজি সৰস্বতী পূজা, আমি গৈ আছোঁ পুৰণি গুদামৰ ফালে, লগতে বাইপাছৰ ফালেও যাম বুলি ভাবিছোঁ। চাওঁচোন কি হয়, দেখা যাওক। লগত আমি বন্ধুবৰ্গৰ সৈতে ওলাই আহিছোঁ। এয়া প্ৰথম পুৰণি গুদাম পালোহি। কলেজবোৰৰ ষ্টুডেণ্টখিনি ইমান ধুনীয়াকৈ সাজি কাচি আহিছে পূজাৰ কাৰণে। এয়া গোটেইকেইটা দেখিছেই নহয় আহিছোঁ। চবেই দেখোন মন মাৰি আহিছে, কিয় জানো? ৰ'বচোন ৰ'ব, এইজন মোৰ দাদা। আপোনালোকে এই দাদাৰ কাৰণে ছোৱালী এজনী চাবচোন দেই। বিয়াৰ যা যোগাৰ কৰিবই হ'লহি, কিন্তু ছোৱালী বিচাৰি পোৱা নাই। ক'ৰবাত কোনোবাই পালে আমাক খবৰ দিব দেই। তাৰ নাম ভাগ্যজ্যোতি, ফেচবুকতো আছে ভাগ্য বুলি। খবৰ দিব, নাপাহৰিব। তাৰপিছত আমি এয়া পালোহি পুৰণি গুদামৰ BKB কলেজ। BKB কলেজৰ সন্মুখত ইমান যে সুন্দৰ পৰিৱেশ। গাড়ীৰ পৰাই আমি সকলোৱে চাই ৰাওনা হ'লোঁ বাইপাছৰ ফালে। বাইপাছত ইমান নাই বাৰু, তেওঁ কিছুমান ৰখি আছে, ফটো তুলিছে, চেলফি লৈছে। সকলো আজিৰ দিনটোনো কি কৰিম, পূজা কৰি পেলাই সকলোৱে ঘূৰা ঘূৰি লাগি গৈছে। গতিকে আমিও পাৰৰ ভিতৰৰ পৰা অলপ ভিডিঅ' ৰেকৰ্ড কৰি ল'লোঁ। সময়খিনি থাকি যাব, স্মৃতি হৈ ৰ'ব ভৱিষ্যতলৈ। এতিয়া আমি পালোহি পুৰণি গুদাম RKB। চাওকচোন, এই ভণ্টিসকলে চাইছে মই ভিডিঅ' ৰেকৰ্ড কৰা দেখি। এইখন মোৰ স্কুলীয়া জীৱনৰ স্কুল। ভাল লাগিছিল, ইয়াত বহুত স্মৃতি জড়িত হৈ আছে। গাড়ীৰ পৰাই চালোঁ, তাৰপিছত ৰাওনা হ'লোঁ। এয়া চাওক, চাইনবোৰ্ড লগোৱা আছে, লিখা আছে মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। ওলালোঁ, এপাক যাওঁ সৰস্বতী পূজা বুলি, তাতনো কি হৈ আছে। পাই গ'লোহি আমি মৃত্যুঞ্জয় মন্দিৰ। আঁতৰৰ পৰাই দেখি ভাল লাগে। মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিলোঁ গাড়ীৰ পৰা। যিহেতু আহিয়ে থকা হয়, আজিও বোলো এপাক চাই যাওঁ কেনেকুৱা হৈ আছে। আপোনালোকেও চাওক। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।